আশীৰ্বাদ কৰিছো চিৰ সুখী হোৱা। ধৰিত্ৰী, কিয় আজি তোমাক ইমান বিষাদিতা দেখিছো? কি কাৰণে আজি তুমি ইমান শ্ৰীহীনা কান্তিহীনা হৈ পৰিছা? সৃষ্টিকৰ, মোৰ দুখৰ কাহিনী কি জনাম? নিয়ন্তাৰ আজ্ঞাৰ অনুক্ৰমে তেওঁৰ এই বিনোদৰ বাবে এনেহেন বিনন্দীয়া সৃষ্টি ৰচনা কৰি প্ৰকৃতিৰ বুকুত অনুপম সৌন্দৰ্য ৰাখি সন্নিৱেশ কৰিছোঁ। কিন্তু ধৰণীৰ সেই সকলো সৌন্দৰ্যই আজি লুপ্ত হ'ব ধৰিছে। দুৰন্ত দানৱ আৰু অসুৰসকলে সত্য, শৌচ, ক্ষমা, দয়া সকলোবোৰ বিসৰ্জন দি ধৰাত যি উৎপীড়নৰ সৃষ্টি কৰিছে, ধৰণীৰ প্ৰাণতি অতি অসহ্য হৈ পৰিছে। এনে দুঃসহ পাপৰ বোজা বহন কৰোঁতে কৰোঁতে আজি মই ইমান শ্ৰীহীনা, ক্ৰান্তিহীনা, অতিকে দুৰ্বলা হৈ পৰিছোঁ। ইয়াৰ যদি এটা উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে এই ধৰণীৰ ৰক্ষাৰ উপায় নহ'ব প্ৰভু। ধৰিত্ৰী, মই সকলো বুজিছোঁ। বান, জৰাসন্ধ, শিশুপাল, শংখচক্ৰ আদি দুৰন্তৰ অসুৰবোৰে বলৰ দৰ্পত নিয়ন্ত্ৰণাজ্ঞা লংঘন কৰিছে। কংসৰ দৰে অসুৰবোৰে ঈশ্বৰৰ ঈশ্বৰত্ব লোভ কৰিব ধৰিছে। তুমি চিন্তা নকৰিবা বসু, অতি সোনকালে ইয়াৰ এটা উপায় উদ্ঘাটন কৰিব লাগিব। হে বিশ্বপালক নাৰায়ণ, সৃষ্টি নিৰ্মাণৰ ভাৰ অৰ্পিলে দাসক, কিন্তু পালনৰ ক্ষমতা মাথো তব শৰীৰত। আপোনাৰ আদেশ পালি ৰচিছিলোঁ সৃষ্টিৰ মনোমোহা, প্ৰকৃতিৰ অনুপম শোভা কৰিছিলোঁ সমাৱেশ তাত। কিন্তু সেই সৃষ্টি আজি মানৱ আৰু দানৱৰ হাতত উৎপীড়তা, জৰ্জৰিতা আৰু অতিকে অস্থিৰা। অত্যন্ত পাপৰ বোজা সহ্য কৰিব নোৱাৰি ক্ৰান্তিময় আজি সৌন্দৰ্যৰ প্ৰতিমা বসু আজি শ্ৰীহীনা, ক্ৰান্তিহীনা, অতিকে দুৰ্বলা। হে বিশ্ব ব্ৰহ্মাণ্ড নাৰায়ণ, সৃষ্টি নকৰে যদিহে সৃষ্টিৰ ৰক্ষাৰ উপায়, তেন্তে ধ্বংস হ'ব বিশ্ব সৃষ্টি অতি সন্দিকতে। সৃষ্টিকৰ, ধৰণীৰ দুখৰ কাহিনী শুনিছোঁ সকলো। ধৰণীৰ বুকুত মদমত্ত দানৱাসুৰৰ যি অত্যাচাৰ, উৎপীড়ন আৰু অত্যন্ত পাপৰ লীলা চলিব ধৰিছে, সেই সকলো বুজিছোঁ। পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলে, তেতিয়াই মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈ পৰে। যোৱা ধৰিত্ৰী, এই দুখমোচনৰ অতি সোনকালেই উপায় কৰিম। সহ্য কৰা আৰু কিছুদিন ভাৰমুক্তা হবাও চিৰে। সৃষ্টি স্থিতি জন্ম লয় সকলোৰে আধাৰ তুমিয়েই প্ৰভু। প্ৰপীড়িতা মুমূৰ্ষুজনক ৰক্ষা কৰা। বিদায়ৰ সম্ভাষণ জনালো শেষত। কাৰ্যসাধনৰ বাবে আহ্বান কৰিলে, জনাওক প্ৰভু। মহামায়া, পৃথিৱীত ধৰ্মৰ গ্লানি, সজ্জনৰ পীড়ন আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলিছে। তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। ধৰণীৰ ভাৰ নাশৰ কাৰণে আমাৰ সকলোৰে হাতত কৰ্তব্য আহি পৰিছে। মই এইবাৰ কৃষ্ণ ৰূপে বসুদেৱৰ গৃহত জন্ম ল'ম।
অনন্তই বলৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি মায়াৰ বলেৰে সেই গৰ্ভ হৰিণী ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা আৰু তুমি নিজে যুগ মায়াৰূপে যশোদাৰ গৰ্ভত জন্ম ল'বা। বসুদেৱৰ দ্বাৰা তোমাক নন্দ গৃহৰ পৰা সলাই নিয়াম। কংসই তোমাক শিলত আচাৰি আচাৰি হত্যা কৰিবলৈ উদ্যত হওঁতেই তুমি হাতৰ পৰা এৰাই আকাশত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দি অদৃশ্য হ'বা। দেৱতা আৰু দেৱনাৰীসকলেও গকুলত গোপ আৰু গোপীৰূপে জন্ম লৈ মোৰ এই লীলা ৰসময় কৰি তুলিব। ভাল প্ৰভু, বিদায়ৰ সম্ভাষণ জনালো শেহত। শুনা সৃষ্টিকৰ, মই অতি সোনকালেই অৱতাৰ হৈ ধৰণীৰ ভাৰ মোচন কৰিম। এই অৱতাৰত মোৰ কৰ্মসাধনৰ লগৰীয়া হিচাপে দেৱতা আৰু দেৱনাৰীসকলক গকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিবা। নারায়ণ হরি নারায়ণ নারায়ণ নিরঞ্জন নমো নমো নারায়ণ নমো হরি নারায়ণ নারায়ণ হরি নারায়ণ নিরঞ্জন নমো নমো নারায়ণ 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 নারায়ণ। আহা আহা নাৰদ, প্ৰভু, তজভিত্ত নাৰদৰ সেৱা গ্ৰহণ কৰিব। আজি অকস্মাতে এই নাৰদক কিয় বা প্ৰয়োজন হ'লে প্ৰভু? নাৰদ, প্ৰভু, আজি এটা বৰ গুৰুত্বপূৰ্ণ আলোচনা কৰিবৰ বাবে তোমাৰ আৱশ্যক হৈছে। প্ৰভু, যিজন সৰ্বজ্ঞ, সৰ্বব্যাপী, সৰ্বশক্তিমান, তেওঁলোকত কেনে পৰিস্থিতিৰ উদ্ভৱ হ'লেছে সেই পৰিস্থিতি আলোচনা কৰিবৰ হেতু এই শক্তিৰ মন্ত্ৰজন আৰু এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'ল। শুনা নাৰদ, প্ৰভু, আজি মই এনে এটি পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, যি পৰিস্থিতি আলোচনাৰ বাবে আজি তিলোকৰ খবৰ ৰাখোতা নাৰদৰো আৱশ্যক। নাৰায়ণ। তুমিতো জানাই যে পৃথিৱীত দৈত্য দানৱ আৰু অসুৰবিলাকৰ অশেষ পাপ কাৰ্যৰ ফলত অতি অশান্ত অৱস্থাৰ সৃষ্টি হৈছে। সেইসকলক সংহাৰ কৰি ধৰণীৰ ভাৰ নাকৰ কাৰণে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। প্ৰভু, আপুনি বিশ্বপালক, যুগে যুগে অসংখ্য অৱতাৰ ধৰি এই সৃষ্টি ৰক্ষা কৰি আহিছে। এইবাৰ যে ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'ল, ইহে অতি আচৰিত কথা প্ৰভু। শুনা নাৰদ, প্ৰভু, এই অৱতাৰত তোমালোক সকলোৱেই মোৰ কৰ্মসাধনৰ লগৰীয়া হ'ব লাগিব। দেৱতা আৰু দেৱনাৰীসকলক গকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিছোঁ। তুমি কিন্তু জন্ম ল'ব নালাগে নাৰদ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। তুমি সেই দানৱ আৰু অসুৰসকলক নানান মিঠা অথচ কুট কথাৰে
মোৰ বিৰোধী কৰি তুলিবা, যাতে মই সিহঁতক সংহাৰ কৰিবৰ সুযোগ পাওঁ। তাতোতকৈ তোমাৰ মহান কৰ্তব্য হ'ব মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ভাৱধাৰা উদ্ঘাটন কৰি সন্ত সাধুজনক ভগৱত ভক্তিৰ ৰসাস্বাদন কৰোৱা। প্ৰভু, এই নাৰদৰ সন্দেহ হ'লে যে যি অৱতাৰত সংহাৰে মুখ্য অৱস্থা, সেই অৱতাৰত দেৱনাৰীসকলৰ প্ৰয়োজনেই বাকী। প্ৰভু শুনা নাৰদ, প্ৰভু, ভূমি ভাৰ হৰণেই মোৰ প্ৰধান কৰ্তব্য হ'লেও ভৱিষ্যত নৰ সমাজে যাতে মোক ভক্তি কৰি ভৱবন্ধন দূৰ কৰিব পাৰে, তাৰ বাবে মই মোৰ অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰিম। সেই দৈত্যসকলক বধ কৰাৰ উপৰিও কালীয় দমন, গোবৰ্ধন ধাৰণ, পুতলা নাৰী হত্যা, বস্ত্ৰ হৰণ আদি দুৰুহ আৰু অশোভনীয় কৰ্ম কৰিও মই সেইবিলাকৰ পৰা দুখমুক্ত হৈ মোৰ ঐশ্বৰিক শক্তি প্ৰমাণ কৰিম। তদুপৰি এই ৰাখলীলাৰ দ্বাৰা প্ৰধান ৰিপু কামক জয় কৰি জগতক বুজাব লাগিব যে কামাতুৰ পুৰুষৰ স্থান অতিকে তলত, আৰু এই ৰাখলীলাতেই ৰাম অৱতাৰৰ ঋষিসকলৰ কামনাও অন্তৰ্নিহিত হৈ আছে। প্ৰভু, সেই ঋষিসকলেনো কি কামনা কৰিছিল? অনুগ্ৰহ কৰি এই অভাজনকে ক'বনে প্ৰভু? ৰাম অৱতাৰত মই যেতিয়া পিতৃ সত্যপালি সীতাক লগত লৈ বনলৈ গৈছিলোঁ, তেতিয়া সীতাৰ মোৰ প্ৰতি ভক্তি দেখি সেই ঋষিসকলেও তেনে সপ্ৰেম ভক্তি কামনা কৰিছিল। এই কৃষ্ণ অৱতাৰত সেই ঋষিসকল হ'ব গোপনাৰী, আৰু মই তেওঁলোকৰ লগত কামকেলি লীলা প্ৰকাশ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিম। হে প্ৰভু, পৃথিৱীৰ প্ৰয়োজনত আপোনাৰ লীলা বিগ্ৰহ, আপোনাৰ অশেষ কৃপাৰ ফলত এই নাৰদে দেখি আহিছোঁ। কেতিয়াবা মহাপ্ৰলয়ৰ জলৰ মাজত মৎস্য ৰূপত চতুৰ্পেট উদ্ধাৰ, কেতিয়াবা প্ৰভু কুৰ্ম ৰূপত স্বপৃষ্ঠত পৃথিৱী ধাৰণ, আকৌ দেখিছোঁ প্ৰভু মহাবৰাহ ৰূপে দণ্ডাজ্ঞে আটা ধৰিত্ৰী উদ্ধাৰ, আকৌ দেখিছোঁ প্ৰভু ৰক্তবৰ্ণকুটি সূৰ্য সম নৰসিংহ ৰূপত ভক্ত প্ৰহ্লাদক অভয়দান, দেহিং ভৱতী ভিক্ষা বুলি বামন অৱতাৰত বলিক চলন, আকৌ দেখিছোঁ প্ৰভু মহাতেজশালী ক্ষেত্ৰন্তকাৰী ভিগুৰাম ৰূপত ক্ষেত্ৰীয় দমন। এইবাৰনো প্ৰভুৱে কোন ৰূপত পৃথিৱীৰ ভৱিষ্যত লীলাসমূহৰ অৱতাৰণা কৰিব খুজিছে, সেই লীলা বিগ্ৰহ ৰূপ এই অভাজনকে দেখুৱাই কৃতাৰ্থ কৰিবনে প্ৰভু? শুনা নাৰদ, প্ৰভু, ভক্তই মোৰ প্ৰাণ, ভক্তৰ মনোবাঞ্ছা মই কেতিয়াও পূৰণ নকৰোঁ। তুমি মোৰ ভৱিষ্যত লীলা বিগ্ৰহ চাব খুজিছা যেতিয়া চোৱা বাৰু। সুনীল কমল ছবি সুহাসরণ জিত ধরা নমামি ত্রিভঙ্গ ভঙ্গিমা। নাৰদ, প্ৰভু, এতিয়া আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁগৈ ব'লা। ভাল প্ৰভু। নাৰায়ণ হৰি নাৰায়ণ নাৰায়ণ নিৰঞ্জন নমো